গাইজ আজি হৈছে 28 ফেব্ৰুৱাৰী হৈছে আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। আজি কি দিৱস? আজি বিজ্ঞান দিৱস। সেই বিজ্ঞান দিৱসৰ উপলক্ষে আৰ্যভট্ট সায়েন্স চেণ্টাৰ মাজুলীৰ তৰফৰ পৰা আমাৰ ছাৰো মানে অনুপ কুমাৰ দলে ছাৰো আমাৰ যোনজন ছাৰ লগত চিলাপথাৰ গৈছিলে তেখেতৰ এইটো চেণ্টাৰ লগত মানে মাজুলীৰ যিটো চেণ্টাৰ চলাইছে তেখেতে হেড আছে, গতিকে তেখেতৰে আণ্ডাৰতে এখন মানে আজি প্ৰতিযোগিতাও পতা হ'ব। গতিকে সেইখন স্কুলত গৈ আছে, এখন ব্যতিক্ৰমী স্কুল। আপোনালোকে চালে গম পাব এই স্কুলখন কিয় ব্যতিক্ৰম। আৰু নিহাৰিকা যাবা জানো? সেই নিহাৰিকা নালাগে যাব, তো মই গৈ থাকো দিয়া, নামা তুমি। ইফালে মই অহাৰ আগতে এওঁলোক আহি ৰেডি পুৰা ৰেজিষ্ট্ৰেশ্যনত কৰিলে ন, মোলৈ একো থোৱা নাই। বঢ়িয়া কবিতা ফিনিছ কৰিলে, অদিতিয়ে একদম পুৰা লেখিও আছে, এতিয়া ফিনিছ কৰি দিব। গতিকে ময়ো অলপ লাগি দিওঁ। প্ৰাৰ্থনাটো কৰাৰ পিছত যেতিয়া মানে মহল লোকৰ পানী আগতে কয় আৰু অদিতি আগতে এইবিলাক কৰি পাইছা নাই? হা এল পি স্কুল কবিতা এল পি স্কুললৈ মনত পৰিছে নাই? স্কুলত অংগনাবাদীলৈ মনত পৰিছে নাই? এইবিলাক মানে মনত পৰি যায়, স্মৃতি। বাইদেউ ড্ৰয়িঙত পোৱালে পেন কেইটা দিছে? এটা লৈ লওঁ। বাইদেউ ভাগ্যজিৎ দত্ত লিখক। জ্যোতি দত্ত ক্লাছ 3। সৌ তাত চলি আছে পুৰা বৃক্ষৰোপণ। আৰু জিন্টুৱে মই এতিয়া অলপ স্কুলখন চাই লওঁ বুলি লৈছোঁ ন। জিন্টু স্কুলখন বৰ ধুনীয়াকৈ বনাইছে, গতিকে অলপ চাই লওঁ ভিতৰৰ ৰুমকেইটা। চাই আহিছোঁ, আপোনালোকো দেখুৱাই লওঁ মানে মন গ'ল দেখুৱাব। চ' প্ৰেজেণ্টিং দিছ ফুড চব কি চাল্টি, কি আল্টিমেট স্কুল, কি আল্টিমেট কোনে আঁকিছে নাজানো, কিন্তু আল্টিমেট আঁকিছে। আৰু ৱাও জিন্তু দিছ ইজ স্কুল ন? ভাইটি কোন স্কুলৰ? এইখনৰ? আই বঢ়িয়া। দেৱদাদী এম ভি স্কুলত বৰ মজাকে আঁকিছে। কোনে আঁকিছে ছবি? বঢ়িয়া। এইকেইটা কাৰ কাৰ মনত আছে প্লিজ কমেণ্ট কৰি জনাব। আৰু এটা পাৰিবা? এই তিনিটাৰ পিছত যিকোনো এটা। ইনভাৰ্টাৰ, কাৰখানা, চন্দ্ৰ। যি গ্ৰাহকে তেওঁলোক ইয়ালৈ আহিলে তেওঁলোকে সঁচাকৈ উচ্চ ভৱিষ্যত কামনা কৰি তেওঁলোকে আগলৈ এনেকৈ আগবাঢ়িব ধুনীয়াকৈ গান আমাক দি যাওক, শুনাই যাওক। ইয়াৰ আমি পাছতে এগৰাকী ছাত্ৰীয়ে আমাক আহি পেলাই কৈছে যে তেওঁ আহিব বিচাৰিছে। তেওঁ তাৰ প্ৰস্তুতি শইকীয়াক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ পাছত কোনোবা যদি আকৌ কোনো আহিব বিচাৰিছে তেওঁলোকে আহিব পাৰে। তেজস্বিতাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেজস্বিতা
ভাতটো মেইন ভাতটো এতিয়া ভাগ্য খাই ল'ব লাগে তাককে খাবা খাব লাগিব আজি একো খাই অহা নাই পুৰা মজাকে ভাত পানীটো খাই লওঁ মানে ভাতটো মেইনটো গতিকে খাই ল'ব লাগে আৰু এইফালে পুৰা সৰহকৈ লৈছে এনেকৈ সকলোখিনি প্ৰতিযোগিতা হৈ গ'ল ছবি প্ৰতিযোগিতা হৈ গ'ল এইফালে আছে ছবি পুৰা মজাকৈ আঁকিছে কিবা থিম দি দিছিলে মই ছবি চাবলৈ নাপালোঁ গতিকে এতিয়া পুৰা চাৰ্টিফিকেট লিখা হৈ আছে মানে যোনে যোনে পালে ন আজি এতিয়া মেইন মানে আমিয়ে ন কোন পালে কৈ দিব নোৱাৰি চিক্ৰেট তথাপিতো ৰিজাল্ট এতিয়া দি আছোঁ বাৰু তথাপিতো আকৌ চাৰ্টিফিকেট লিখিছে বায়ে অতিথি বায়ে শ্ৰদ্ধা আৰু অতিথি বায়ে চাৰ্টিফিকেট লিখিছে এতিয়া মুকলি সভা আয়োজন হ'ব মানে মুকলি সভা আয়োজন হ'ব আমাৰ ADC ছাৰো আহিছে হয়তো আৰু কেইজনমান গেষ্ট আহি আছে মানে বিজ্ঞান দিৱস আছিলে গতিকে বিজ্ঞান দিৱসৰ উপলক্ষে ৰাখি মাজুলী ভিত্তিকভাৱে কিছুমান প্ৰতিযোগিতা আয়োজন কৰিছিলে সেই প্ৰতিযোগিতাসমূহ দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা পালে কি পালে আপোনালোকে কমেণ্ট কৰি পেলাই নিশ্চয় জনাব আৰু মোৰ যিখিনি ইণ্টাৰভিউ ভিডিঅ' আছিলে নীলোৎপল চলিহাৰ লগত ভিডিঅ'কেইটা চাবলৈ নেপাহৰিব চোৱা কেনেকুৱা পোৱা ভাল লাগে ছাবস্ক্ৰাইবাৰ লগ পাই গ'লো নামকেইটা কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী পাহি দাস নমস্কাৰ মোৰ নাম শ্ৰীমতী ডিম্পী বৰা বঢ়িয়া থেংক ইউ বাই